আমাৰ ডেইলি যিমানখিনি পাওঁ এই ঝাৰু হাত মোজা পিন্ধি লৈছোঁ জোতা পিন্ধি লৈছোঁ ভিডিঅ' हेलो गाइस वेलकम बैक टू माय चैनल। तो अभी हम लोग जा रहा है रूम निकालने के लिए। तो आप लोग वीडियो को लास्ट तक जरूर देखते रहो। तो मेरे आगे बहुत सारा लोग हैं और पीछे भी है बहुत আগত গৈছে। তো গাইস আজি বহুত এনজয় হ'ব আৰু কষ্ট হ'ব আৰু জকিংও বেছি হ'ব। करना है ना ये क्या है पुतला। तो गाइस फाइनली आज बहुत धमाका হ'ব আৰু बहुत एनजय হ'ব আৰু बहुत কষ্ট হ'ব আৰু বহুত ধেমালি হ'ব। গালিও খাব লাগিব। তো ভাল লাগিব ভিডিঅ'টো চাই। তো লাষ্টলৈকে চাই থাকিব। एंजॉय हो और बहुत आदमी जा रहा है आगे आगे और हम लोग पीछे पीछे। तो गाइस ऐसे हमारे मालिक इसका नाम है बुटुला। अभी बुरी खिलांगा वो चोनई मा सगला निन्ना लगो। हम लोग एक साथ जा रहा है रूम निकालने के लिए। ढोर आप लोग वीडियो को लास्ट तक जरूर देखते रहो। तो फाइनली एंजॉय होने वाला। हम लोग फाइनली आ चुका है घर। हम ऐसा है चला मोना मालिक किधर है। तो ইয়াতে থাকিম আৰু ফলে চাংটাং চব বনোৱা আছে আৰু সেইফালে আছে ফালে আমি যাৰে কৰিব লাগিব। লাষ্ট तक जरूर देखते रहो वीडियो को। लोकल टी ये हमारा लोकल टी कुछ भी नहीं है। चीनी वगैरह को नहीं है ओनली साबत वाला। गुड बाय गया। तो फाइनली गाइस हम लोग काम शुरू करने वाला हुआ। हम लोग जा रहा है। तो गाइस फाइनली আমি গৈ আছো আৰু ইমান কবা জাৰু আছে। তো আজি কিমানখিনি পাৰা যায় তো আমি গোটেই কবা মিলি একেলগে মিলি কৰিব লাগিব। আমি ভিডিঅ'টো আৰম্ভ কৰো। যাত্ৰা সময়তে বেয়া তাৰ অলপ ভাঙিছে এইফালে সৰু আহি আছে। তো ফাইনেলি গাইস আমি বহুতখিনি ভাঙি আনিলো আৰু এইফালে চাগোৱা লড়কিহঁত কোনগেলে ছিঙি লৈ আন এইফালে আছে আৰু এনেকাকে ভাঙিব লাগে মানে চব এতিয়া মানে খৰচ হয় আৰু এইফালে ছিঙি হেৰি এনেকা হেৰি কৰি আৰু না এইফালে এনেকে ভাঙিব লাগে। চুই চব ভাল লাগে ন। আৰু মই এতিয়া হেৰি কৰিম আমাৰ ডেইলি অফিচ যিমানখিনি পাওঁ এই ঝাৰুৰ পৰাই আমি বছৰি যিটো লাষ্টত হাত মোজা পিন্ধি লৈছোঁ জোতা পিন্ধি লৈছোঁ বেণ্ট চেণ্ট চব এভৰিথিং লাগিব। এই ভাত খোৱা খুব কাটে মানে বহুত ভাল আছে দিলেতো একজাটো আৰু থাকিলে এনেকৈ চিপি দিব লাগিছে মানে বহুত বিজি কৰি নাই। তো ফাইনেলি ভাঙিলো এক পাৰি শেষ হ'ল চব ফিনিছ। চাওক বহুতখিনি ভাঙিলো আৰু সৰুকৈ দেখা পাইছে চাওক কোন গেছ। তো এইখিনি সিহঁতে ছিঙি আহি থাকিব। আমি আকৌ নতুনকৈ আৰু এক পাৰি আনিব যাম। মুগে কৰি এজনো খৰিটিকে ওলাই যোৱাকে সোমালেহে গম পাবি। বহুত পিছল হয় ৰাস্তাতে মানে জেগাটো বহুত পিছল নাই। ঝাৰু গছ মানে খুব পিছল হয়। তো জাহা তাহা খচকিলে বহুত পিছল খাই মানে আৰু একেবাৰে দেখিছে না কি জঙাকে কাটি পেলাই থৈ দিয়ে না একেবাৰে কাটা সময়ত। তো এইটো যদি সানে খুব বেয়াকৈ সানে আৰু খুব বিষ হয় মানে বস্তুটো। এইটো সানিলে সেইকাৰণে চাই চিন্তিকে খোজকাঢ়িব লাগে আৰু চাই চিন্তিকে গছবিলাক ভাঙিব লগা হয়। একেবাৰে দেখিছে ন আপোনালোকে। তো দেখাই দিম আৰু একেবাৰে চাই এনেকুৱাকৈ কাটা হয় না ঝাৰু ক'ৰবাত এনেকুৱাকৈ কাটি দিয়া হয়। চাই কেনেকৈ জোঙা হৈ থাকে চাওক। তো এইসোপা যদি ভৰিত কেনেবাকৈ যদি সানিব পালে খুব বেয়াকৈ বিষ হয় আৰু এসপ্তাহ দুসপ্তাহলৈকে ভাল হ'ব কাৰণে ভাল নহয় মানে এসপ্তাহ দুসপ্তাহলৈকে ভাল নহয়। চ' সেইকাৰণে আমি খুব জোতা মোজা খুব ডিপটপকৈ পিন্ধি লওঁ। তথাপিও আমি
ইমান যদি ইমান ডিপটপকৈ জোতা চোতা পিন্ধিও আমি হেৰি কৰিব নোৱাৰোঁ কেতিয়াবা কেতিয়াবা আমাৰো খানা যায় মানে খানা তেতিয়া চ' আৰু এতিয়া অলপ চলপ So guys, ये है हमारा नौकरी नौकरी ये वाला है हमारा लाइफ ये है हमारा सगुरी लाइफ का नौकरी वो वाला है हमारा पूरा 3 बार यहाँ काम करना पड़ता है तो क्या करें हम तो ये अरे लाइफ का जॉब है ना हमारा तो फाइनली এতিয়া আমি চিঙো অলপ জাৰুটো দুই ধৰণৰ আছে চিঙিব লাগিব ভিডিঅ' জাৰুটো এনেকাও টানিব পাৰে আৰু এনেকা হেৰি কৰিব পাৰে দুই ধৰণৰ জাৰু চিঙিব লাগে মানে যদি এনেকা চিঙা যদি খৰচ হয় এনেকা টানিলে বেছি খৰচ হয় যদি টানিব নোৱাৰে এনেকা কৰিব লাগিব আৰু এনেকা কৰিব লাগিব বহুত স্পীড যিমান স্পীড পাৰে মানে ভাল যিমান স্পীড পাৰে মানে সহজতে হয় আৰু এইফালে চিঙি টানি আছে এইফালে এনেকুৱা টনা হয় আৰু এনেকৈ চিঙাৰ আৰু এইফালে ছোৱালীকেইটা এইফালে আহি আছে লাহে লাহে চিঙি দে সিহঁতে এনেকৈ আৰু কথা পাতি 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 ঘূৰি আছে তো এনেকৈ টানিব লাগিব हमारा तो खूब पोल ना यार শক্তি নোহোৱা হৈ গৈছে আৰু পুৰাকৈ ঘূৰি আছোঁ এনেকৈ টানিব লাগে হেল্ল' গাছ আৰু এতিয়া আমি মানে ফাইনেলি ছিগি হ'লোঁ ন সেইকাৰণে এয়া লৈ আনিছোঁ আৰু একেবাৰে লৈ লৈ নামি যাব লাগে মানে চব নামি আহিছে একেটা চব নামি আহিছে আৰু মোৰ লগত আছে একেবাৰে জাৰু চ' এতিয়া আৰু ক'ৰবাত তলত বহুত আছে এইটো ছিঙি হোৱাৰ পিছত নামি আহি আছে আৰু এইটো আৰু উঠাই দে इमान भागोर लगी भाई তো এতিয়া আমি সেইটোকে মুঠি মুঠিকৈ বান্ধিব লাগিব আৰু বান্ধি কিনি নিচিনাকৈ শুকাব লাগিব ইয়াৰ নিচিনাকৈ লাইন হৈ হৈ শুকাব লাগিব আজি বহুতকেইটা ছিঙিলোঁ সেইখিনি আৰু এতিয়া নাই বোলে বহুত ওলাব আকৌ আহিছে গাড়ীবিলাক এনেকুৱাকৈ বান্ধি পেলাই নিৰ্দিষ্ট এটা ডাঙৰ ডাঙৰ মুঠি বান্ধি পেলাই এইটো এনেকুৱাকৈ শুকোৱা হয় তাৰপিছত শুকুৱাই আছোঁ ফাইনেলি আমাৰ গোটেই আজি হৈ গ'ল এনেকৈ বান্ধি পেলাই শুকুৱাব লাগে চ' গাছ ফাইনেলি আজি যিমানখিনি কৰিবলগীয়া হ'ল কৰিলোঁ আৰু এতিয়া আমাৰ যাবলৈ টাইম হৈ গ'ল 4:30 হৈ গ'ল তো আৰু আজি বহুতখিনি কৰিলোঁ 1 2 3 4 5 6 7 8 9 8টা হৈ গ'ল আজি চ' গাছ ফাইনেলি যদি আজি ভিডিঅ'টো ইমানে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব তো আৰু নেক্সট ভিডিঅ'ত লগ পাম আজি ভিডিঅ'টো ইমানে নেক্সট ভিডিঅ'ত লগ পাম বাই বাই